জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ কোকৰাঝাৰ গান্ধী মণ্ডপত সমবেত হৈছোঁ। জুবিন গাৰ্গ মানে জনতাৰ শিল্পী সদায়। তেখেতৰ গীত মাতত আমি মানৱতা দেখিবলৈ পাইছোঁ আৰু সমাজবাদৰ কথা দেখিবলৈ পাইছোঁ। আৰু নিৰীহজনক কেনেকৈ মানে সহায় কৰিব পাৰে বা নিৰীহজনৰ কাৰণে আমাৰ দায়িত্ব কি, সেই সম্পৰ্কেও তেওঁ গীত ৰচনা কৰিছিল। কাৰণ তেওঁ লিৰিচিষ্ট আছিলে আৰু ফিল্মৰ এক্টৰো আছিল, ডাইৰেক্টৰো আছিল। মিউজিক মানে ডাইৰেক্টৰৰ লগতে ফিল্ম ডাইৰেক্টৰ। তেখেতে অলপমান যাযাবৰীয়া মুক্ত এটা জীৱন, মুক্ত মনৰ মানুহ। যিটো কথা মনত আহে সেইটোৱে কৈ দিয়ে আৰু তাৰ কাৰণে হয়তোবা কেতিয়াবা সমাজত বিবাদো হয়, কিন্তু সমাজে পিছত বুজি পায় যে তেখেত ইমান মুক্ত মনৰ মানুহ। যিয়ে নহওক, আজি জুবিন গাৰ্গ আমাৰ মাজত নাই। ছিংগাপুৰত তেখেতে এটা এক্সিডেণ্টৰ দৰে হৈ গ'ল আৰু আমাৰ মাজত নাই। তেখেতৰ নচৰ দেহ আহি আছে। মই আশা কৰিছোঁ বিদেশী আত্মা সদায় স্বৰ্গত শান্তিৰে থাকক। আৰু কেইদিনমান আগত তেখেতে নিজৰ গীতবিলাকৰ যিটো অডিঅ' কেছেটৰ মিউজিয়াম এটা ইনগুৰেশ্যন কৰিছিল আৰু এইটো মই নিজ চকুৰে দেখিছিলোঁ। কিন্তু এই তেখেতৰ সৃষ্টিৰাজিবিলাক যাতে অমৰ হৈ যায় বা অমৰ হৈ থাকে, তাৰ কাৰণে যাতে ব্যৱস্থা লোৱা হয়। অসম চৰকাৰৰ তৰফৰ পৰা তেখেতৰ নচৰ অনাৰ পৰা আৰম্ভ কৰি পেলাই সকলো ব্যৱস্থা এতিয়া লৈ আছে। ভৱিষ্যতত হয়তোবা জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিবৰ কাৰণেও চৰকাৰে ব্যৱস্থা ল'ব। আজি আমি কোকৰাঝাৰবাসী ৰাইজ বা অসমৰ চুকে কোণে সমগ্ৰ ভাৰতবৰ্ষ, সি হিন্দী গীত গাইছিলে, বড়ো গীত গাইছিলে, বাংলা গীত গাইছিলে, অসমীয়া গীত গাইছিলে আৰু ইংৰাজী গীতো গাইছিলে। আৰু শেষ সময় যিটো শেষ গীত বুলি ক'ব লাগিব যে মানে টিয়াৰ্ছ অন হেভেন, যিটো ইংৰাজী গীত তেওঁ ছিংগাপুৰত পৰিৱেশন কৰিছিল। তাৰপিছত তেওঁ এতিয়া আমাৰ মাজত নাই। তো তেখেতৰ স্মৰণত তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমি কোকৰাঝাৰবাসী ৰাইজক আজি সমবেত হৈছে। মই প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰৰ ওচৰত তেখেতৰ বিদেশী আত্মা সদায় যাতে চিৰশান্তিত থাকে।